উজানৰ মাছ খাইছেনে ৰাইজ? এয়া পিছে উজানৰ নহয় দেই, কিনি অনাহে। মই কিন্তু আগতে কাৱৈ মাছ খাই খুব বেয়া পাওঁ, মানে গোন্ধটোৱে বেয়া পাওঁ। এতিয়া আকৌ খুব ভাল পাওঁ। আজি নৰসিংহ আৰু ভেদাইলতাৰ সৈতে কাৱৈ মাছ খাবলৈ মন গ'ল। আৰু কথামতেই কাম, মানুহজনে মাছ আনিলে আৰু লগতে ঘৰতে থকা নৰসিংহ আৰু ভেদাইলতাৰ পৰা কুমলীয়া পাত আনি পেষ্ট বনাই দিলে। মায়েও ধুনীয়াকৈ মাছকেইটা বাছি মেলি নিমখ হালধি সানি ল'লে। আদা নহৰু কুটি মানুহজনে থেতেলাই দিলে। তাৰপিছত এফালে মায়ে মাছ ফ্ৰাই কৰি আছে আৰু লগতে এফালে আলু অলপ দিলে আঞ্জাখন ডাঠো হয় আৰু খাবলৈও ভাল হয়। আৰু মাছখিনি ফ্ৰাই কৰি তাতে আদা নহৰুখিনি দি দিলে। তাৰপিছত সিজাই থোৱা আলুখিনি বাকলি গুচাই মোহাৰি সেই মাছখিনিৰ লগত দি দিলে। তাৰপিছত সেইখিনি অলপ সময় ভাজ খোৱাৰ পিছত সেই যে বনাই থৈছিল নৰসিংহ আৰু ভেদাইলতাৰ পেষ্টখিনি সেয়া দি দিলে। আৰু শেষত টেষ্টৰ বাবে অকণমান জালুক খুন্দি দি দিলে। বাহ, কি যে গোন্ধ ওলাইছিল! মোৰ যে এতিয়াও লোভৰ পানী পৰি আছে। আপোনালোকে বাৰু কোনে কোনে এইখন আঞ্জা খাই ভাল পায়?